Hi friends, welcome back to my channel. Moi Lily. আজি মই আৰু এটা ভিডিও লৈ আপোনালোকৰ মাজত পুনৰ আহি গৈছো আৰু আজি চাগে গম পাইছে মোৰ গাটো বিশেষ এটা ভাল নহয় মানে গাটো ভাল পাইছো কিছু উইকনেছটো আছে মানে মই যোৱা ভিডিওত আপোনালোকে গম পাইছে যে মই কৰোনাৰ ভ্যাকচিন লৈছিলো আৰু কৰোনাৰ ভ্যাকচিন লোৱাৰ পিছত মোৰ অকমান জ্বৰ আৰু গাৰ বিষ হৈছে মই মেডিচিন লৈছিলো মেডিচিন লোৱাৰ পিছত মই ভাল পাইছো কিন্তু উইকনেছটো অকমান আছে সেইবাবে বিশেষ আজি কথা বেছিকৈ পাতিবলৈ মোৰ মন নাই আৰু ইচ্ছাও যোৱা নাই কিন্তু কথাটো হৈছে যিসকলে এতিয়ালৈকে কৰোনা ভ্যাকচিন লোৱা নাই অতি সোনকালে লৈ লওক কাৰণ খুব দৰকাৰী ভ্যাকচিনটো লোৱাটো আৰু যিসকল লৈছেতো ভালে কথা গতিকে আজি আৰু বিশেষ একো কথা নাপাতো আজি ৰেচিপি এটা বনাবলৈ লৈছো সেইটো খুব সহজ পদ্ধতিৰে বনাম আৰু সহজ পদ্ধতি হলেও খোৱা ৰেচিপিটো খুব হেলদি হয় অকমান গাৰ বিষ কমিব সেইটো খালে গতিকে বলক বেছি কথা নাপাতি ভিডিওটো বেছি ডাঙৰ নকৰি ৰেচিপিটো বনাও মানে ভিডিওটো আৰম্ভ কৰো তেতিয়াহলে বলক কিচেনলৈকে যাও আৰু আজিৰ ৰেচিপিটো মই বনাবলৈ লৈছো কি জানেনে মই আপোনালোকক অকমান কৈ দিও তাতে বাৰু দেখাম মানে মাছৰ মাথাই দি মই বনাম কেঁচা হালধি দি জোৱাইন কিছুমান অজৱাইন বুলি কয় কিছুমানে জোৱাইন বুলি কয় গেষ্ট্ৰিকৰ কাৰণে খুব ভাল বস্তুটো আৰু বিশেষ বাকি বস্তুবিলাক মই আপোনালোকক কিচেনত দেখাই দিম মই ৰেডি কৰি থৈছোৱে এটা বস্তু আছে হেতু মই আপোনালোকক দেখাম যে এটা জলকীয়া আমি অসমীয়াত হেতু খুদ জলকীয়া বুলি কওঁ আৰু খুদ জলকীয়াটো একদম সৰু সৰু হয় দেখাম বাৰু আপোনালোকক মই সেই খুদ জলকীয়াটো যেতিয়া মানে আমি গাৰ বিষ হলে আমি মানে জালৰ আঞ্জা বুলি কওঁ একচুয়ালি জালৰ আঞ্জা সেই খুদ জলকীয়াটো আমি ইউজ কৰো আৰু সেই খুদ জলকীয়াটো আপুনি খুব বেছি পৰিমাণও খাব পাৰে আৰু খুব জ্বলাও হয় হেতু জলকীয়া কিন্তু বেছি জ্বলা হলিও আপোনাৰ একো সাইড এফেক্ট নকৰে মানে পেটৰ বিষ নহয় একো পেটৰ প্ৰবলেম নহয় কিন্তু গাৰ বিষ কমায় সেইবাবে আজি মোৰ অকমান উইকনেছ হৈ আছে আৰু গাৰ বিষ যদিও নাই তথাপি অকমান কিবা হেন লাগি আছে গম পায় জ্বৰৰ পৰা উঠিলে কেনেকুৱা লাগে সেইবাবে আজি মই খুদ জলকীয়াই দি ৰেচিপি এটা বনাম তেতিয়াহলে বলক আৰু বেছি কথা নাপাতো আজি বহুত কথা পাতি ললো তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আৰু ইয়াতে মই লৈ লৈছো ধনিয়া পাত ভালকে ধুই লৈছো কেঁচা হালধি আজৱাইন ধুই লৈছো অকমান জিকাই থৈছিলো পিয়াজ নহৰু আদা আৰু এইফালে মই লৈ লৈছো খুদ জলকীয়া যোনটোৰ বিষয়ে মই আগতে আপোনালোকক কৈছোৱে অকমান টাইম আগতে বজাৰত পালো অকমান বেছিকৈ লৈ আহিলো কেতিয়াবা খুদ জলকীয়াৰ আঞ্জা মানে জালৰ আঞ্জা খাবলৈ ইচ্ছা যে সেইবোৰ বাকিখিনি ধুনীয়াকৈ শুকাই থৈছো এইফালে মই কেৰাহীত তেল দি লৈছো অকমান আৰু যোৱাকালি আমাৰ মাছ আনিছিল মাছৰ মাথাকিটা মোৰ ভাজাই আছে তথাপিও আৰু অকমান ভাজি লম তেলত মানে অকমান গৰম কৰি লম তেলে বলক মাছৰ মাথাটো আৰু অকমান ভাজি লম আৰু তেল গৰম হৈ গৈছে ইয়াতে মই ভাজা মাছৰ মাথা আৰু দুটামান পিসো আছে সেই দুটা দি ললো আৰু মাছখিনি অলপ টাইম ভাজা হৈ থকা লৈকে মই ইয়াতে মিক্সি জাৰত লৈ লৈছো কেঁচা হালধি পিয়াজ আদা নহৰু মানে যি যোগাৰখিনি মই লৈছিলো গুটে মই মিক্সিত মানে পেষ্ট কৰি লম আৰু ইয়া জলকীয়া নহৰু গোটেইখিনি দি দিছো আৰু এতিয়া মই ইয়াৰে এটা পেষ্ট বনাই লম এইখিনি মোৰ পেষ্ট কৰা হৈ গৈছে এতিয়া মই ইয়াতে এড কৰি দিম ধনিয়া পাতখিনি আৰু গোটেইখিনি আৰু এবাৰ একেলগে পেষ্ট কৰি লম অকমান পানী দি লৈছো
ভালকৈ পেষ্ট কৰিব লাগিব সেইবাবে। আৰু এয়া মোৰ হৈ গ'ল পেষ্ট কৰা। সেইফালে মোৰ মাছৰ মাথাকেইটাও অকণমান গৰম হৈ গৈছে, মানে ভাজা মাছৰ মাথাই যিহেতু অকণমান গৰম হ'বলৈয়ে দিছিলোঁ, সেইবাবে অকণমান টাইম ভাজি লৈছিলোঁ। এতিয়া মই এটা প্লেটত তুলি লৈছোঁ। আৰু মই ইয়াতে পেষ্ট কৰি থাকাতে মই ইয়াতে আজৱাইনটো তাতে এড কৰিবলৈ পাহৰি গৈছিলোঁ, সেইবাবে এতিয়া মই আজৱাইনটো এড কৰি দিম আৰু পুনৰ আৰু এবাৰ পেষ্ট কৰি ল'ম গোটেইখিনি বস্তু একেলগে। আৰু মোৰ গোটেই পেষ্ট ৰেডি হৈ গৈছে। মই কেৰাহীত তেজপাত, সেইখিনি তেলতে 2টা তেজপাত দি লৈছোঁ। আৰু এতিয়া মই ইয়াতে পেষ্টখিনি দি ল'ম। বনাবলৈও একদম সহজ আৰু খাবলৈ যে কিমান হেল্ডি আৰু কিমান টেষ্টি হয় সেইটোতো আপোনালোকে বনাই খালেহে গম পাব, কিন্তু কিমানখিনি হেল্ডি হয় এইটো ৰেচিপিটো আপোনালোকে গম পাইছেই চাগে, কাৰণ এইটো ৰেচিপিটোত যিবিলাক বস্তু মই ইউজ কৰিছোঁ গোটেইকেইটা বহুত হেল্ডি বস্তু হয়, মানে দেহাৰ কাৰণে আমাৰ উপকাৰিতা। সেইবাবে আৰু টেষ্টটোৰ কথা মই নকওঁ, মইতো এইটো ৰেচিপিটো খাই ভালে পাওঁ। মানে মই এইটো ৰেচিপি নহয়, মই জালৰ আঞ্জা ৰেচিপিটোৱে বহুত ভাল পাওঁ। মই বাৰু কেতিয়াবা আপোনালোকক জালৰ আঞ্জা ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু ইয়াতে মই অকণমান নিমখো দি লৈছোঁ, আপোনালোকে চাইছে পৰিমাণ অনুসৰি একেলগে নিমখটো দি লৈছোঁ। আৰু মই কৈ আছিলোঁ যে কেতিয়াবা মই আপোনালোকৰ লগত জালৰ আঞ্জা ৰেচিপিটোৱে শ্বেয়াৰ কৰিম, আজি বাৰু এইটো শ্বেয়াৰ কৰিলোঁ। আৰু আমি বহুত মানে নানা ৰকমভাৱে আমি বেলেগ বেলেগ টাইপত জালৰ আঞ্জা বনাই থাকোঁ। এইটো মই ভালকৈ ভাজি লৈছোঁ পেষ্টখিনি। মই ইয়াতে হালধি ইউজ কৰা নাই, কাৰণ গম পাইছে হালধি ইউজ কৰিব লগা নাই। ইয়াতে মই কেঁচা হালধি দিছোঁ আৰু একো মছলাই মই ইয়াতে নিদিওঁ। এতিয়া মই ইয়াতে মাছৰ মাথাখিনি দি লৈছোঁ আৰু অকণমান টাইম মছলাৰ লগত আৰু ভালকৈ ভাজি ল'ম। মছলাৰ সৈতে মাছৰ মাথাটো মই খুব ভালকৈ ভাজি ল'ম। আৰু মাছৰ মাথাকেইটা মই অকণমান ভাঙি ভাঙি দিছোঁ, আপোনালোকে চাব পাৰিছে। আৰু মাছৰ মাথাৰ লগত মছলাখিনি খুব ভালকৈ মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে পৰিমাণ অনুসৰি পানী দিছোঁ। আৰু এতিয়া মই গোটেইখিনি পানীৰ লগত ভালকৈ মিক্স কৰি দিম। ভালকৈ মিক্স কৰি দিয়াৰ পিছত মই ইয়াতে আৰু অকণমান পানী দি লৈছোঁ, কাৰণ অকণমান উতাল আহিব লাগিব সেইবাবে। আৰু চাইছে পানীটো মই বেছিকৈ দিয়া নাই, কাৰণ এইটো মই জোল হেন কৰি নাখাওঁ, অকণমান গ্ৰেভি টাইপ কৰি খাম। আৰু এতিয়া মই অকণমান টাইম এইটো হ'বলৈ দিম। আৰু এয়া মই অকণমান দেৰিকৈ আৰু এবাৰ লৰাই দিছোঁ। আৰু মোৰ ৰেচিপিটো প্ৰায় ৰেডি হৈছেই। আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে আৰু মোক কমেণ্টৰ জৰিয়তে জনাব। আৰু এয়া মোৰ মাছৰ মাথাইদি জালৰ আঞ্জা ৰেডি। মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ।